Hello everyone, welcome back to my YouTube channel. আজি আপোনালোকলৈ লৈ আহিছো একেবাৰে সহজ পদ্ধতিৰে বনাব পৰা বেসান বৰফি ৰেচিপি। আশা ৰাখিছো সকলোৱে ভাল পাব বুলি। আহকচোন ভিডিওটো ষ্টাৰ্ট কৰো। বেসনৰ বৰফি বনাবৰ বাবে 1 কাপ বেসন লৈছো। বেসনখিনি ভালদৰে চালনীৰে চালি ল'ব। এতিয়া 2 চামুচ ঘি দিছো। ঘিখিনি মিক্স কৰি লৈ তাৰ লগতে দিছো 2 চামুচ গাখীৰ। ঘি আৰু গাখীৰৰ লগত বেসনখিনি ভালদৰে হাতেৰে মিক্স কৰি লৈ এটা এখিনি গ্ৰাইন্ড কৰি লম। আপোনালোকে চালনীৰে চালি ল'ব পাৰে। সময় কম লাগিব বাবে মই মিক্সিত মাৰি ললো। এতিয়া এখন কেৰাহীত আধা কাপ ঘি দিছো। যিমানখিনি বেসন ইউজ কৰিব তাৰ আধাটো পৰিমাণৰ ঘি ল'ব। তাৰ পিছত বেসনখিনি ইয়াত দি দিলো। বেসনৰ লগত ঘিখিনি ভালদৰে মিক্স কৰি লম। গেছটো মিডিয়াম ফ্লেমত ৰাখি এখিনি ভালদৰে ভাজি লম যেতিয়ালৈকে এটা ভাল কালাৰ নাহে। চাওক এইখিনি এনেদৰে জুলিয়া হৈ গ'ল। ইয়াৰ কালাৰটো অলপ চেঞ্জ হৈছে। এতিয়া গাখীৰ দিম। গাখীৰখিনি ভালদৰে মিক্স কৰি লৈ ড্ৰাই ফ্ৰুটছ দিম। মই ইয়াত ড্ৰাই ফ্ৰুটছ কাজু ইউজ কৰিছোঁ। এইখিনি ভালদৰে মিক্স কৰি এতিয়া গেছটো অফ কৰি দিম। এতিয়া এটা সসপেনত আধা কাপ চেনি দিছো আৰু আধা কাপতকৈ অলপ কম পানী দিছো। এইখিনি মিক্স কৰি লৈ তাৰ পাছতে দিম ইলাইচি পাউডাৰ। এতিয়া হাই ফ্লেমত অলপ সময় উতলাৰ পিছত এয়া দিছো কেশৰ ফুড কালাৰ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৈ এনেদৰে আঠা হোৱাৰ পিছত গেছটো অফ কৰি এতিয়া চেনি চিৰাখিনি ইয়াত ঢালি দি ভালদৰে মিক্স কৰি লম। এখন প্লেটত এনেদৰে ঘি সানি লৈছো। এতিয়া এইখিনি প্লেটখনত ঢালি দিম। কাটি থোৱা কাজুখিনি এনেদৰে ওপৰত দি দিছো। আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে। এতিয়া ৰুম টেম্পাৰেচাৰত 30 মিনিট থৈ দিম। 30 মিনিটৰ পাছত এনেদৰে চাৰিচুকীয়াকৈ কাটি লম। এয়া আমাৰ বেসনৰ বৰফি ৰেডি হৈ গ'ল। যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে তেনেহলে লাইক, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ।